আজিকালি ভদ্ৰ তেওঁহে হয় যাৰ লক্ষণৰ বিষয়ে কোনেও নাজানে। সময়ে মানুহক সফল নকৰে, সময়ৰ সঠিক ব্যৱহাৰে মানুহক সফল কৰে। পৃথিৱীত মাত্ৰ সেইসকল মানুহে সকলোতকৈ সুখী থাকে যিসকলে এইটো গম পায় যে আন কাৰোৰে পৰা আশা কৰিব নালাগে আৰু কাকো আপোন বুলি ভাবিব নালাগে। বেলেগক কি বেয়া বুলি ভাবিম, আৰে বেয়া মই আছিলোঁ, কাৰণ মই সকলোকে ভাল বুলি ভাবিছিলোঁ। এতিয়া মাত্ৰ মই নিজক লৈয়ে ব্যস্ত থাকোঁ, কাৰণ এই দুনিয়াখনক মই ভালদৰে চিনি পালোঁ। যেতিয়া জীৱনত সময় চাবলৈও সময় নাপায়, তেতিয়া বুজি ল'ব যে আপুনি কিবা ডাঙৰ কাম কৰি আছে। আজিকালি চফা হৃদয়ৰ ল'ৰা ধুনীয়া ল'ৰাৰ ওচৰত পৰাজয় হৈ যায়। যিখিনি সময় আপোনাৰ ওচৰত বাকী আছে সেইখিনিক ভালদৰে ব্যৱহাৰ কৰক, কাৰণ যিখিনি সময় আপুনি হেৰুৱাই পেলালে সেইখিনি কেতিয়াও ঘূৰি নাহে। সঁচা কথা ক'বলৈ কোনো প্ৰস্তুতি কৰিব নালাগে, কাৰণ সঁচা কথা সদায় অন্তৰৰ পৰা ওলায়। যিকোনো সম্পৰ্ক এটা ফালৰ অংশীদাৰৰ দ্বাৰা নহয়, দুয়োটা ফালৰ ভাগ বতৰাৰ দ্বাৰা চলি থাকে। সময়েও সময়ত নিজৰ মূল্য বুজাই দিয়ে। যেতিয়া আপোনাৰ অনুভৱ হৈ যায় যে আপুনি কাৰোবাৰ জীৱনত মাত্ৰ বোজা বাহিৰে একো নহয়, তেতিয়া আপুনি মনে মনে তেওঁৰ জীৱনৰ পৰা ওলাই যাব লাগে।